হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে সকলোকে দুৰ্গা পূজাৰ হিয়া ভৰা শুভকামনা জনালোঁ। আৰু এতিয়া মই বিশেষ এটা বস্তু বনাব লৈছোঁ, গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। তেনেহ'লে ব'লকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মই বনাবলৈ লৈছোঁ ঘিউ, আৰু তাৰ কাৰণে মই আজি এসপ্তাহ গৰম গাখীৰৰ যিখিনি সৰ ওলায় সেইখিনি জমা কৰি ৰাখিছিলোঁ। আৰু এতিয়া আপোনালোকে এখন কেৰাহী, পাৰিলে ষ্টীলৰ কেৰাহী ল'ব, লোহাৰৰ কেৰাহীত অকণমান অসুবিধা হয়। গৰম কৰি মই এতিয়া গাখীৰৰ সৰখিনি ইয়াতে ঢালি দিম। এইখিনি মই ইয়াতে দি ঘনাই লৰাই আছোঁ, আপোনালোকেও ঘনাই ঘনাই লৰাই থাকিব। এয়া চাওক, গাখীৰখিনি অলপ অলপ গৰম হ'বলৈ ধৰিছে, কিন্তু মই কেৰাহীত সৰখিনি দিয়াৰ পৰা কণ্টিনিউ লৰায়ে আছোঁ, নহ'লে বস্তুটো মানে ঘিউখিনি পাৰফেক্টকৈ নহ'ব। আৰু এয়া মোৰ সম্পূৰ্ণকৈ এইখিনি উতলিছে, মানে বক বক যেতিয়া কৰিব তেতিয়া আপোনালোকে অকণমান গেছৰ ফ্লেমটো কমাই দিব। আৰু প্ৰায় 10 মিনিটৰ পাছত সৰখিনি লৰাই লৰাই এনেকুৱা এটা হৈছেগৈ। আৰু এয়া চাওক, একদম তেল এৰিবলৈ ধৰিছে। আৰু প্ৰায় 20-25 মিনিটৰ পাছত মোৰ ঘিউ সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে, আৰু ইমানেই এটা সুন্দৰ সুগন্ধ ওলাইছে। আপোনালোকে এবাৰ বনাই চাব নিশ্চয়, তেতিয়া গম পাব কিমান এটা ধুনীয়া গোন্ধ ওলাইছে। আৰু এতিয়া মই কপাহী কাপোৰ এখনত এইখিনি চেকি দিম। এইখিনি ঠাণ্ডা হোৱাৰ পাছত মই ধুনীয়াকৈ চিচাৰৰ বটলত ষ্ট'ৰ কৰি ৰাখিম, বহুত দিনলৈকে ব্যৱহাৰ কৰিব পৰা হয়। আপোনালোকে দেখিলে যে কিমান ধুনীয়াকৈ ঘৰতে ঘিউ বনালোঁ, একদম পিয়'ৰ ঘিউ। আপোনালোকেও গাখীৰৰ সৰখিনি কালেকশ্যন কৰি ৰাখিব, তাৰপাছতে যেতিয়া অলপমান সৰহ হ'ব তেতিয়া ঘিউ বনাব। খুব ধুনীয়া হয় ল'ৰা ছোৱালীৰ কাৰণে। ময়ো জীউৰ কাৰণে ঘৰতে এনেদৰে ঘিউ বনাওঁ, আৰু আজি ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ কেনেকৈনো মই ঘিউ বনাওঁ। আৰু এতিয়া খুব লৰালৰিকৈ পূজা চাবলৈ যাবলৈ ওলাইছোঁ, কাৰণ সন্ধিয়াই লাগিলে। আৰু কাৰণ জীউক লৈ যাম যেতিয়া অলপ সোনকালে যাম বুলি ভাবিছিলোঁ, কিন্তু দেৰি হৈ গ'ল। আৰু যোৰহাটত আমাৰ খুব বেছি ধুনীয়া পূজা পাতে। আপোনালোকক সকলোখিনি যোৰহাটৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আমিও যাওঁ আৰু লগতে আপোনালোককো লৈ যাম। বলক তেনেহ'লে পূজা ঘৰত আপোনালোকক লগ পাম। এতিয়া বাই বাই। আমি পূজা চাই আহি ঘৰ পালোহি, আৰু জিউ মাইনাই এয়া নিজৰ কিনি অনা বস্তুখিনি সজাই চাওক, ইমান ধুনীয়াকৈ খেলি আছে। তাক দেখি মোৰ একদম শৈশৱলৈ মনত পৰি গৈছে আজি। সেইখন চাইকেল আকৌ, নাজানো নহয় কেইটকা, বহুত টকা, ডাঙৰ পইচা সেইটো। আৰু পাকঘৰত এয়া মায়ে গাহৰি মাংস বনাইছে, খাই বৈ
সোনকালে শুই যাওঁ বহুত বেছি ভাগৰ লাগিছে ভিডিঅ'টো আজি আৰু কন্টিনিউ নকৰোঁ ইমানতে শেষ কৰিছোঁ আপোনালোকক ৰাতিপুৱা আকৌ লগ পাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ফ্ৰেণ্ডছ গুড মৰ্ণিং আজি আছোঁ মাহঁতৰ ঘৰত আৰু ৰাতিপুৱা শুই উঠি গোটেই চকুটকু ফুলি আহিছে আৰু আজি হৈছে পাপাৰ জন্মদিন পাপাক সকলোৱে আশীৰ্বাদ কৰিব অনাগত দিনবোৰ যাতে ভাল হয় সুস্থ সবল হৈ থাকে আৰু সকলোৱে মৰম দিব মানুহজনক গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাই দিনটো কেনেকৈ কি কৰোঁ বাৰ্থডে বুলি কি কৰোঁ সকলোখিনি দেখুৱাই যাম স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাই বাই बीते पल जो था वो कल जो आज फिर से जिए फिर पुरानी कुछ नादानी হাই ফ্ৰেণ্ডছ গুড ইভিনিং বাৰ্থডে বুলি সৰুকৈ কিবা এটা কৰিছোঁ আৰু এতিয়া আমি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি কেক কাটিবলৈ লৈছোঁ গতিকে সকলোৱে মিলি ধুনীয়াকৈ কেকটো কাটি লোৱা হওক তাৰপিছত আকৌ আপোনালোকক লগ পাম আমি ধুনীয়াকৈ কেক কাটিলোঁ আৰু এইটো সৰুকৈ গিফ্ট এটা পাপাক মৰমত দিলোঁ কেনেকুৱা লাগিছে গিফ্টটো কমেণ্টত জনাবচোন আৰু এতিয়া আমি বাৰ্থডে খানা খাই লওঁ এয়া ভাত তাৰপাছত হাঁহ আৰু কোমোৰাৰ মাংস নেমু পাপৰ সেয়া আজি চিম্পুলকৈ খানাখিনি ৰেডি কৰিলোঁ আমি ধুনীয়াকৈ খানা খাই লওঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি